हेलो गाइस की खबर आपनार खबर निश्चय ভাল আৰু দুইটাক দেখিছেনে পুৰা খুচকাৰি আমি গৈ আছো চক বজাৰ পুনে আজি দেওবাৰ বুলি ওলাই গলো আৰু এয়া দেখিছেনে বলবম কাৰণে পুৰা কাপোৰ বিকি আছে আৰু দুফালে দেখিছেনে গছ ধুনিয়া তাৰে মাজে মাজে আমি দুটাই গৈ আছো আজি দোকানবোৰ বন্ধ সেই কাৰণে ইমান ভিৰ নাই খুচকাৰি গৈ আছো আৰু আহি জোনাকি পুখুৰী পালো তাতে সোমালো অকমান সময় তাতে চালো আৰু জোনাকি পুখুৰীটো আৰু এয়া দেখিছেনে ইমান ধুনিয়া আৰু ইমান মানুহ হৈছে দেখিছেনে বাৰু আপোনালোকে ইয়াতে আহিব পাৰে ভাল লাগে মনটো বিৰত ভাল লাগি যায় আৰু চাৰিফুনে খোজ কাঢ়িব পাৰে সন্ধিয়া সময়ত আৰু 8টা লৈকে খোলাই থাকে বিৰত ভাল লাগে আৰু মাছ দেখিছেনে এইবোৰ ইমান মাছ আছে যে বিৰত ভাল লাগিছে চাই কাখত গুচি আহে পুৰা মাছ বিলাকে চাই বিৰত ভাল লাগে আৰু এইফালে দেখিছেনে এইটো পানীৰ এইটো কি ধুনিয়াকৈ ওপৰলৈ গৈছে আৰু তাৰ পৰা ওলাই দিলো এয়া কোট চাৰিআলি পাই গলো কেনেকুৱা লাগছে খুচকাৰি আহি মজা আমি চাবি নাচাবি কিন্তু আপি চাই থাকে এনকে পুৰা এয়া দেখিছে ডিসি অফিসৰ ওয়াল কেইখনত কি ধুনিয়া আৰ্ট কৰাই আছে ভালে লাগি যায় দেখি পেলাই আপোনালোককো দেখালো এই কাৰণে আৰু খুচকাৰি গৈছে যে ভিডিও বনাব ভাল হৈছে দেখাই দিলো আৰু এয়া গণেশ ঘাট আহি পাই গলো দেখিছেনে বাৰু আৰু ইমান ভিৰ আছে দেখিছেনে পুৰা একেবাৰে আৰক্ষী দি দিছে পুৰা দেখিছেনে আৰ্মি আৰু এয়া গণেশ ঘাট আহি পাই গলো পুৰা একেবাৰে ভিৰ আছে আৰু আজি মেলা আজি প্ৰথমটো দেওবাৰ হয় সেই কাৰণে বলবমৰ আৰু এয়া দেখিছে গণেশ মন্দিৰটো পাই গলো আৰু ইমান ভাল লাগিছে নহয় আহি সন্ধিয়া সময়ত ভাল লাগে এয়া দেখাই দিছো আপোনালোকে চাই থাকিব আৰু চাকি বিলাক কি ধুনিয়াকৈ জ্বলাই আছে আমিও সেৱা কৰিলো ধুনিয়াকৈ আৰু এইফালে বলবম কাৰণে অকন পেন্ডেল দি দিছে আৰু গোটেইতে পেন্ডেল দি দিব আৰু ধুনিয়াকৈ খিচিৰি খুৱাই আপোনালোকো আহিব পাৰে আৰু ধুনিয়াকৈ খিচিৰি খাব পাৰে আৰু মেলাও চাব পাৰে আৰু বলবমৰ মানুহখিনি দেখিছেনে ইয়াৰ পৰা পানী লৈ যাব আৰু শিৱলিংগত ঢালিব আৰু এইফালে দেখিছেনে কল চল চব ওলাইছে পুৰা একেবাৰে আৰু মানুহ দেখিছেনে না ইয়াতকৈ মানুহ হ'ব নেক্সট দেওবাৰৰ পৰা আৰু আপোনালোকো আহিব পাৰে আৰু মেলা চাব পাৰে আৰু এই গণেশ ঘাটটো পুৰা পাই গলো আৰু পানী দেখিছেনে কিমান আছে অলপ কমিছে বাৰু আৰু ওপৰলৈকে আহিছিল এতিয়া কমিছে মানুহবিলাক তাত বহি আছে ধুনিয়াকৈ আপোনালোকে ভিডিওটো চাই থাকক আৰু এইফালে দেখিছেনে মহাদেৱৰ মন্দিৰো আছে আৰু সাই বাবাৰ মন্দিৰো আছে প্ৰায়ভাগে জানে আৰু যিসকলে নাজানে জনাই দিছো বাৰু আৰু এই দেখিছেনে শিৱলিংগ এইটো মন্দিৰত আমি আহি থাকো প্ৰায়ভাগ আৰু এইফালে সাই বাবাৰ তাতো আহো মাজে সময় আৰু এইফালে দেখিনে পুৰা জিলেপি ভাজি আছে আৰু এইফালে পুৰা ভিৰ আৰু এইফালে দেখিছেনে হাজবেণ্ডে পুৰা কুলফি লৈ আহিলে দুটা কাৰণে আৰু দুটা খাই লৈ ঘৰলৈ উভতি আহিলে আৰু ভিডিওটো কেনেকুৱা পালে জনাব